এফালে মানে কি হ'ল আজি আমি এফালে আহিলোঁ মানে কি হয় গম পাইছে পৰিৱেশটো দেখি মেডিকেল হয় ইয়াত মানে কি চিলাপথাৰ কি এইটো চিলাপথাৰ NRC কেম্প হয় এইফালে মোৰ লগৰ হয় এই ছোৱালীজনী অলপ পুষ্টিহীনতাত ভুগিছে আৰু সেইকাৰণে ইয়াত ৰাখিছেহি মানে মেডিকেলত এটি চাব দেই এটি অলপ তাই উইক হয় মানে আৰু ইয়াৰ মানে দুৰৱস্থা দেখি মানে বেয়া লাগি গৈছেগৈ তেওঁলোকে 14 দিন থাকিবলগীয়া হৈছে আৰু কেনেকুৱা এটা পৰিৱেশত আছে চাওঁ পৰিৱেশটো মানে কি হয় ফেন সেয়া নুঘূৰে চাগে সেইখন ফেন আৰু মানে খোৱা বোৱাটো এনেধৰণৰ দিছে মানে আপোনালোকক দেখিয়ে বেয়া লাগিব আৰু সেই মানে কি খোৱাৰ থাল তেওঁলোকে ফটো মাৰি ৰাখিছে আৰু মোক দিব এতিয়া মই ইয়াতে আপোনালোকক দেখাই আছোঁ চাওকচোন এনেধৰণৰ মানে খাদ্য খাই মানুহে কেনেকৈ সন্তানে কেনেকৈ পুষ্টি পাব তেওঁলোকে মাকহঁতে যদি যিকণ ভাত ইমান কণ ভাত দিছে আৰু ভাজি চব্জি এনেকৈ হ'লে তেওঁলোকৰ কেনেকৈ পুষ্টি মাকে পুষ্টি পালেহে সন্তানে পুষ্টি পাব আৰু সেইটো জানো উচিত হয় আপোনালোকে ভাবকচোন তাৰপিছত এইফালে আঁঠুৱা চাওক আঁঠুৱা ফটা আঁঠুৱা এইফালে ফটা আঁঠুৱা ভালকৈ ধৰিব পৰা নাই কেমেৰাত এইটো ফটা হয় মানে কি হ'ব দে বাথৰুমটো নেদেখা বাথৰুমতো লাইট নাই অলপ লেতেৰা হেনো পৰিৱেশ তেওঁলোকে কৈছে এটি বাচ্চা এয়া আৰু এইফালে এয়া বাচ্চা সেইটো ৰুমত মানুহ আছে ইফালে আছে সেইটো ৰুমত আছে কেইটামান সেইটো ৰুমত এয়া নমস্কাৰ মই এয়াঢোলৰ আশা কৰ্মী কিন্তু মোৰ আজি খুব বেয়া লাগিছে মই পঠিয়াইছিলোঁ পেচেণ্ট এগৰাকী ঋতুমণি কোচ চমুৱা তেওঁ বেবীটো অকণমান পুষ্টিহীনতাত মানে ভোগাৰ কাৰণে ইয়ালৈ পঠিয়াইছোঁ আহিলৈ ইমান এটা বেয়া মানে হেৰি দেখিছোঁ বহুত নিজকে বহুত বেয়া লাগিছে এতিয়া আমাৰ ট্ৰেইনিং চেণ্টাৰত দেখোন এনি টাইম কৈয়ে থাকে সৰু বেবী পুষ্টিহীনতাত ভোগাবিলাকক মানে কম ৱেটত থকাবিলাকক আমাক মানে তেওঁলোকক ডাক্তৰৰ লগত পৰামৰ্শ কৰি ইয়ালৈ অনা ব্যৱস্থাটো কিন্তু ইয়াত এতিয়া এনেকুৱা হৈছে ভাত দিয়ে ইমানকেইটা ফটো মাৰি থৈছে তেওঁলোকে আপোনালোকে ফটোখিনি দেখিব পিছত আমি এতিয়া পঠাই দি কৈছোঁ তাৰপিছত মানে একদম ভালকৈ মানে ট্ৰিটমেণ্টটো নাই কৰা মানে পৰিৱেশটো একদম মানে বেবী থকা বুলি ক'লে কিমান এটা মানে চাফ চিকুণ হ'ব লাগে সেইখিনি নাই আৰু তেওঁলোকে এইবিলাক আঁঠুৱা নিজৰ ঘৰৰ পৰা আনিছে গাৰু বালিচলৈকে ঘৰৰ পৰা আনিছে অৱস্থা মানে একদম বেয়া বহুত দুখ লাগিছে ক'বলৈ কিন্তু এতিয়া কিনো ক'ম এইখিনিকে কওঁ মই আপোনালোকক মানে জনাওঁ বুলি ভাবিছোঁ আৰু নেক্সট টাইম যে এনেকুৱা বেবী পালে মানে ইয়ালৈকে আকৌ পঠিয়াবলৈ মোৰ নিচিনা ধৰণৰ আশাও বহুত আছে কিন্তু তেখেতলোকেও মানে কেনেকৈ ইয়ালৈ পঠিয়াব এইটো অৱস্থাত সেইখিনিকে মই ভাবি বহুত নিজকে দুখ লাগিছে সেইটোৱে দেখিলে এতিয়া ইয়াৰ তাই যিহেতু আশাকৰ্মী হয় আৰু তাইয়ে ক'লে কথাবিলাক আৰু এইটো আঁঠুৱা তাই ঘৰৰ পৰা লৈছে সেইকাৰণে ভাল কণ্ডিশ্যন আৰু এইটো আঁঠুৱা হৈছে ইয়াৰ পৰা দিয়া কণ্ডিশ্যন চাওক ইয়াৰ আৰু ইয়াত হেনো বেড কভাৰ কিবা কিবি একো দিয়া নাই এখন বেডত চাগে এনেকৈ আছে ন মানে ইয়াত বেড কভাৰ নানিলে মানে ঘৰৰ পৰা এইখন চাওক এইখন বেড হয় এখন বেড ইয়াত তেওঁ মানে যিগৰাকী পেচেণ্ট হয় তেওঁ মানে কি ইয়াতে চব বেড কভাৰ সকলোবিলাক বস্তু ইয়াত দিয়া হয় বুলি কৈছে কিন্তু একো দিয়া নাই তেওঁ আজি বেড কভাৰ নোহোৱাকৈ হ'বলগীয়া হৈছে বহুত এটা দুখৰ পৰিৱেশ গাৰু নাই এই বেগটো গাৰু কৰে চাগে এনেধৰণে আছে তেওঁলোকে আৰু যিসকলে ঘৰৰ পৰা বেড কভাৰ গাৰু কিবা কিবি আনিছে তেওঁলোকে অলপ নিজে এইখিনি ঠিক কৰি লৈছে আঁঠুৱা চাঠুৱা লৈ কিন্তু এনেকৈ জানো মানুহ থাকিব পাৰি আৰু তাতে বেবী ৰাখিছে বেবী ৰখা এটা পৰিৱেশ কেনেকুৱা হ'ব লাগে আৰু ভাত চাওক ভাতখিনি চাওক এইখিনি নোখোৱাকৈ ৰাখি দিছে ইয়াতে এনেকৈ মানুহে ভাত খাব পাৰেনে আৰু এইখিনি ভাত খাই মানে সন্তানৰ কি পুষ্টি হ'ব যিগৰাকী মাকে খাব তেওঁৰ গাখীৰৰ পৰাহে সন্তানে শক্তি পাব হয় নহয় আৰু ইয়াততো বিশেষ একো মেডিচিন এওঁলোকক দিয়াই নাই ন স্মিত ডক্টৰে বিশেষ একো নাচায় হেনো আৰু মানে কি এওঁলোকক কিবা এটা মেডিচিন খুৱাইছে জাষ্ট আৰু সেয়াই আৰু মানে বেলেগ একো ট্ৰিটমেণ্ট নাই ভিটামিনটো খুৱাই আছে আৰু ইমানে আৰু ইয়াত তেওঁলোকে 14 দিন থাকিবলগীয়া হৈছে সেই ভিটামিনটো খুৱাবৰ কাৰণেই ভাত লাগিলেও নিদিয়ে ভাতো এবাৰে দিয়ে দিনত 11টা বজাত দিয়ে তাৰপিছত দিনটো একো নোখোৱাকৈ থাকে আৰু ৰাতি 7টা বজাত দিয়ে দুই টাইমে ভাত দিয়ে আৰু কিমান কষ্টত আছে আপোনালোকে ভাবক এগৰাকী সন্তানৰ মাক যি সন্তানক গাখীৰ খুৱাই থাকে তেওঁ এনেধৰণৰ ভাত খাই কি থাকিব পাৰেনে আপোনালোকে নিজে ভাবি চাওকচোন আৰু পাৰিলে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এয়া তেওঁলোকৰ খাদ্যৰ তালিকাখন চাওক আপোনালোকে পঢ়ি চাওক ইমান ধুনীয়াকৈ দিয়া আছে ইয়াত খাদ্যৰ তালিকা কিন্তু সেইমতে তেওঁলোকক একো খাদ্য ইয়াত দিয়া নাই
এয়া চাওক খাদ্যৰ তালিকাখন ইয়াত কি দিয়ে চাহৰ লগত হেৰি দিয়ে ব্ৰেড বিস্কুটৰ জেগাত অঁ মেৰিগ'ল্ড দিয়ে মেৰিগ'ল্ড কেইটা দিয়ে দুটা চাহ কেই টাইম দিয়ে ৰাতিপুৱা দিয়ে 9টা বজাত অঁ গধূলি আপোনাৰ 4টা বজাত গধূলি চাহ আৰু মেৰিগ'ল্ড দুটা দিয়ে সিমানেই দিয়ে তাৰ ভাতটো সেয়া সেই শুকান ভাত দিয়ে ভাতটো দালি দিয়ে দালিটো পানী অঁ দাইলটো পানী দাইল অঁ সেয়াই আৰু দেখিলে নহয় ইয়াৰ মানে তাৰমানে কি হয় আজিকালি প্ৰায় গভৰ্ণমেণ্ট ছেক্টৰবিলাক এনেধৰণে কিন্তু প্ৰাইভেটত প্ৰাইভেট নাৰ্ছিঙত ইমান ধুনীয়াকৈ থকা খোৱা সুবিধা বহুততে খোৱা খাদ্যও দিয়ে অঁ প্ৰাইভেটলৈ মানুহবোৰ সেইকাৰণে যাবলগীয়া হয় কিন্তু গভৰ্ণমেণ্ট মেডিকেলৰ এইটোৱে অৱস্থা আজি যিটো শিশু হয় ন শিশুৱে আমাৰ ভৱিষ্যত কিন্তু তেওঁলোকৰ কাৰণে আজি যিখিনি সুবিধা হ'ব লাগিছিলে সেইখিনি সুবিধা ইয়াতে নাই ইমান এটা দুখৰ কথা ভাবকচোন সঁচা দেই আকৌ এখন হাতে কিবা খাই দিব আমাৰ দুটা সেইকাৰণে আমনি লাগিছে কথা আৰু গোটেই দিনটো ল'ব লাগে এইটো কি কৰিম দুটামান লাগিলে ভাত খাই টাটা যাওঁ দেই মানে টাটা দেই ঐ ব'ল যাওঁ ব'ল চুমি থাক